হলো বুলিয়ে মাকন নহয় মই ভয়ে লগা শকত হলো বুলিয়ে মাকন নহয় মই ঐ পেটুৱা কাখলে আহিলে কৰ খং চুলি থানিলি ৰঙা ৰং জীৱনে হলনি হলে মুৰে চেনাই ঐ জীৱনে হলনি হল মিহি মিহিকে কি গান গাই দিলি বে ডিস্কো ভন্টি যুগত আছুম বা জিতি ওলাই যাব ইনছে মিলে ডিস্কো ভন্টি গানৰ কথা কৈ থাক এ লগৰ কিটা সব পুলিচত চাকৰি পালে তহঁতি কিটা কি দাল কৰি আছ বে ঐ কামাই আমাক কিটা কলে দুখ নিদিবি আকৌ লগতে তইও সোমাই আছ এ মোৰ কথা বা বেলেগ তো মোৰটো বেলেগ নিজৰ তো চাকৰি পোৱা নাই আমাক কিটা কলে দুখ দি আছে কোনোবাই পালে এ বিট কোনোবাই পালে ইউ বিট আয় কামাই কি যে হ'ব জীৱনটো এনেকে যাব নেকি আমাৰ কিটা হেতু হলে নহব বে আমি প্ৰতিবাদ কৰিব লাগিব আমি কিয় চাকৰি নেপাম আমাৰ লগৰ পাৰ্টনাৰ বিলাকে কিয় চাকৰি পাব আমি প্ৰতিবাদ কৰিব লাগিব অসম চৰকাৰ জিন্দাবাদ 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 অসম পুলিচ জিন্দাবাদ 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 আমাক পুলিচৰ চাকৰি লাগিবই এ কৈছোং লাগিবই লাগিবই এ বুলু জিন্দাবাদ ঐ জিন্দাবাদ জিন্দাবাদ সেইকাৰণে বোলো মাকা এটা ইউটিউবাৰ লাগে ব্লগাৰ লাগে আমাৰ এই প্ৰতিবাদখিনি এতিয়া কোনোবা এজন ব্লগাৰে ব্লগ কৰি যদি আপলোড কৰি দিয়া হলে ইউটিউবত চৰকাৰে দেখিলেহেঁতেন বোলে ক'লেহেঁতেন হয় বেচেৰা কিটা দুখ হৈছে চাকৰি দি দিলেহেঁতেন এতিয়া ব্লগাৰ শ্লগাৰ নাই যে আশা নকৰাই ভাল বাপেৰ ল'ৰাকেইটা আজি দেখোন তহঁতে একেবাৰে ক্লাছৰুমতে প্ৰতিবাদ সাব্যস্ত কৰি দিলি কাৰণটোনো কি ইস 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 নেপায় নেপায় ছাৰ আমাৰ বহুত দুখ হৈছে বোলো হলনো কি মাকা ছাৰ লগৰ মুখাই সব এ বিউবি পুলিচত চাকৰি পালে আমিহে থাকি গলুং আমি কিয় নেপাম আমি নেপাম কিয় অসমত প্ৰচাৰ প্ৰতিবাদ নকৰিলে নিজৰ অধিকাৰবিলাক পাবই নোৱাৰি এই লগৰবিলাকে যদি পুলিচত চাকৰি পাব পাৰে আমি কিয় নেপাম আমিও পাম ছাৰ আমি পাবই লাগিব দিবই লাগিব আমাক চাকৰি আচ্ছা কথা মানে সেইটো এ কচোন ক তহঁতি কিটা পুলিচত এপ্লাই কৰিছিলি জানো ইণ্টাৰভিউ পৰীক্ষা চৰীক্ষা দিছিলি জানো নাই ছাৰ আমি এপ্লাই চেপ্লাই একো কৰা নাই চালা জধা মূৰ্খ ঘৰতে সোমাই থাকিবি পুলিচৰ চাকৰি পাবি বেলেগে কষ্ট কৰিছে দৌৰ মাৰিছে এপ্লাই কৰিছে ইণ্টাৰভিউ দিছে পাছ কৰিছে সেইকাৰণে চাকৰি পাইছে তহঁতে একোৱে কৰা নাই কেনেকে চাকৰি পাবি আবা বাবা আমি সেইকাৰণে নেপালো নেকি বা চাকৰি তাৰমানে লগৰকেইটা পুলিচত দৌৰ মাৰিছে ইণ্টাৰভিউ দিছে এপ্লাই কৰিছে হয় বোপাই হয় এনে চাকৰি নেপায় নহয় তেনেহলে ইনে টেনচন লৈ আছো নেপায় এইবিলাক প্ৰতিবাদ কৰিব পাৰে নেকি নেপায় নহয় কি যে হ'ব এ বোলো যিয়ে নহওক ছাৰ এ লগৰ মুখাই পুলিচত চাকৰি পালে এ মইহে ঘৰত এনেই গালি খাই আছোং মায়ে কৈছে আমুকৰ পুতেকে চাকৰি পালে তামুকৰ পুতেকে পুলিচত চাকৰি পালে তই কি মূৰটো কৰি আছৌ যা ঘৰ নাথাকিবি ওলাই যা এ বুলিহে কৈছে আকৌ হয় নেকি ইচ নেপায় তহঁতৰ বয়সহে হোৱা নাই গালি পালে নহ'ব নহয় মই বোলো তাকে বুজাইছোং মাক কিন্তু মায়ে নুবুজে মায়ে যে তৃতীয় শ্ৰেণীলৈকে অকলে পঢ়িছিলে সেইকাৰণে তাৰ বুজাৰ শক্তিটো কম আছে তহঁতৰ মায়ে তৃতীয় শ্ৰেণীলৈকে পঢ়িছিলে আমাৰ মায়ে ক্লাছ 10 লৈকে পঢ়িছিলে তথাপি সি বুজি নাপায় যে মোকো গালি পাইছে হ'ব কেৱল চাকৰিয়ে নহয় তো বেলেগ কাম আছে এইবিলাক কৰিবি বোলো জীৱনত কিবা হ'ম নে নহ'ম সেইটো নাজানো কিন্তু বৰবাদ যে ভালকৈ হ'ম সেইটো কিন্তু খাটাং ধৈৰ্যৰ ফল সদায় মিঠা অলপ ডাঙৰ হবি আকৌ পুলিচত এপ্লাই কৰিবি দৌৰিবি ইণ্টাৰভিউ ভালকে দিবি ভালকে পঢ়িবি পুলিচত চাকৰি পাবি বছ সেইটোতো নোহোৱা নহয় বাৰু ছাৰ কিন্তু লগৰ মুখাই গোটেই সোপা পুলিচত চাকৰি পালে সিহঁতৰ লগত যেতিয়া মই এইকেইদিন আছোং বোলো নিজকে একেবাৰে চুৰহে অনুভৱ কৰিছোং সেইবুলি আকৌ চুৰ কৰি নেপাবি দিব ধুলাই লগৰে পুলিচ মেনেজ কৰি ল'ম হ'ব দে কিমান আৰু এইবিলাক কথাকে পাতিবি ন ছাৰ হয় মনটো এনে বেয়াহে লাগে এইবিলাক কথা পাতিলে বাৰু চেহেৰা মানুহৰ বহু কথাই কয় চেহেৰাটোক লৈ এতিয়া মই অসন্তুষ্ট বোলো আজিকালি মোক ৰাস্তা দেখিলে কুকুৰেও ভুকে চেহেৰাৰ কথানো কি কম ল'ৰা ৰাতি দেখিলে আমাকো ভুকে দে মোক আকৌ যে ছাৰ পাছতীয়াকে এইকেইদিন দিনত দেখিলেও কুকুৰবিলাকে ভুকিব ধৰিছে কেনেবাকে তই চুৰটোৰ হৈ জানা তো মাকা চুৰ হলে কিন্তু নহব বোপাই ধৰা পৰি যাবি লগৰ মুখাই গোটাই সোপা
উপায় নাই সেইবাবে দিনতো ঘৰত কম্বল ঢাকি শুই থকাই ভাল কেনেকেনো হুবি দিনত যিহে ৰাজস্থানৰ নিচিনা গৰম আপুনি এটা কথা গম নাপায় নেকি ছাৰ বোলো এই লোহাৰেহে লোহাৰক কাটিব পাৰে গতিকে আপোনাৰ যেতিয়া গৰম উঠিব তেতিয়া একদম ধুনীয়াকে ব্লেংকেট জেকেট পিন্ধি শুই থাকিব মানে গৰমত যেতিয়া আপুনি গৰম হৈ যাব তেতিয়া ক'ত পাত্তা পাব ক'ৰ গৰম ৰাজস্থান উৰি যাব চেছ দেয়াৰ জীৱনটো শেষ খতম বাই বাই টাটা গুড বাই এ ৰ'ব ছাৰ জীৱনটোৰ পৰাই মাকা বহুত কথা শিকিলোঁ কি শিকিলি এনে দুটামান কোৱাচোন অ ছাৰ এই জীৱনত কেৱল হৰলিক্স খালে নহয় এ বোলো ঢকা খালেও কিবা এটা শিকিব পাৰি বুদ্ধি মানুহৰ বহুত বাঢ়ি যায় সেইটো কথাকে শিকিলি মাকা চেছ দেয়াৰ আকৌ খতম আকৌ গুড বাই টাটা এটা চিংৰা আৰু অলপ আলুৰ কাহিনীটো তুলি অনা হৈছে ইন্টাৰনেটৰ পৰা যোনে এতিয়া কাহিনীটো ক'ব সেইটো হৈছে খাটি খোৱা অসমীয়া থেংক ইউ কাহিনীটো আছিল এনেকুৱা ধৰণৰ বোলো চিংৰা আলু ভাজি কৈছে মানে আলুখিনি কৈছে যেতিয়া মোক তেলত ভাজে মই তোমাক সাৱটি ভিতৰতে সুমুৱাই ৰাখি গৰম তেলৰ পৰা বচাই ৰাখো গতিকে আই লাভ ইউ বা বৰ মৰম দেখোন তাৰ পাছত আলুৱে কি উত্তৰ দিলে আলুৱে লগালগ উত্তৰ দিলে যেতিয়া তোমাক গৰমে নুমুৱাৰ পিছত কোনোবাই খাব খোজে তেতিয়াতো তুমি ঠাণ্ডা হৈ পৰা কিন্তু মইতো গৰমে হৈ থাকো সেই কাৰণে তোমাক খোৱা লগালগ মই সিহঁতৰ মুখত জ্বলাই দিওঁ মইতো গৰম হৈ আছো গতিকে আই লাভ ইউ টু বাহ বৰ মৰম লগা এটা আলু আৰু চিংৰাৰ কাহিনী সেইকাৰণে ছাৰ চিংৰাটো খালে ঠাণ্ডা কৰি খাব অকে বঢ়িয়া লাগিল আজি ক্লাছটো কৰি ন আজি ছুটি দি দিব লাগে অকে ছাৰ বাই বাই জীৱনৰে প্ৰতিপল যাৰ বাবে বিলাই দিলি সিহঁতৰো আজি তোৰ বাবে ভাবিব হৰি নাই কালিলে যে লগৰী আজি যে গলা তৰি ভুলাৰ বালি হলি তই নায়ক হব খুজি খলনায়ক খলি কিনো বিধি সকলো এনেকে গান গালে এনে শুনিব মন নাযায় মোৰ নায়ক হব খুজি